হয় আমাৰ মেইন উদ্দেশ্য হেতু তাৰমানে আজি যদি মন কৰে আমাৰ শিৱসাগৰৰ কথাটোকে যদি মই কওঁ আমাৰ শিৱসাগৰত আজি অলপ দিনৰ আগতে মহিলাৰ ওপৰত নিৰ্যাতন হৈছে মহিলাৰ ওপৰত উৎপীড়ন হৈছে আৰু আমাৰ মহিলাসকলে বিভিন্ন ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতেই বাধা বিঘিনিৰ মাজেৰে তেওঁলোকে নিজকে আগুৱাই নিব লগা পৰিস্থিতি হয় গতিকে আমাৰ যে ইন্দিৰা ফেলোশ্বিপ ইতিমধ্যে আমাৰ ৩১,০০০ মহিলা যেহেতু আমাৰ জনমত গঠন হৈছে এই ৩১,০০০ মহিলাৰ সংখ্যা আমি ইয়াতকৈ আৰু বৃদ্ধি কৰাৰ লক্ষ্যৰে আজি সংবাদ মেল আয়োজন কৰিছো আৰু যেতিয়া আমাৰ জনসাংখ্যিক জনমত আৰু বৃদ্ধি হ'ব তেতিয়া আমি একেলগে সকলোৱে সৰ্বত্ৰে আমাৰ মহিলাসকলৰ যি উৎপীড়ন মহিলাসকলৰ যি বাধা বিঘিনি এই সকলোখিনি আমি ন্যায্য প্ৰাপ্তিৰ কাৰণে একেলগে আমি দাবী তুলিম তাৰ কাৰণে আমি আজি সংবাদ মেল আয়োজন কৰিছো চাওক আপুনি যেটো বিষয় উত্থাপন কৰিছে এই বিষয়টো সঁচাকৈ আজিৰ প্ৰেক্ষাপটত চলি আছে কিন্তু আমাৰ যেহেতু ইন্দিৰা ফেলোশ্বিপৰ মূল লক্ষ্য হৈছে আমাৰ মহিলাসকলে নিজকে সকলো ক্ষেত্ৰতে স্বাধীন মনেৰে জীয়াই থাকিব পৰা যিটো শক্তি এই শক্তিটোৱে আমাৰ ইন্দিৰা ফেলোশ্বিপৰ মূল লক্ষ্য মই প্ৰথমতে কৈছো সেই কাৰণে আমি বিচাৰো যে আমাৰ যেতিয়া আমাৰ ইন্দিৰা ফেলোশ্বিপৰ যেতিয়া আমাৰ জনমত ইতিমধ্যে যেহেতু গঠন হৈয়ে গৈছে আমাৰ মহিলাসকলৰ যিবিলাক ন্যায্য দাবী এই সকলো দাবীৰ কাৰণে আমি মাত মাতিম যেহেতু আপোনালোকে জানে যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাজ্য আৰু গণতান্ত্ৰিক সিস্টেমৰ মাজেদি আমাৰ ভাৰতবৰ্ষখন পৰিচালনা হয় আজি যদি আপুনি মন কৰে আমাৰ গাঁওসমূহ আমাৰ সংসদীয় সমষ্টিসমূহ আমাৰ বিধানসভাৰ সমষ্টিসমূহ তাতে যদি আমাৰ মহিলাসকলক যদি আমি প্ৰতিনিধিত্ব কৰি যদি আমি নিৰ্বাচন কৰি যদি ভোটাধিকাৰ সাব্যস্ত কৰি যদি তেওঁলোকক আমি প্ৰতিনিধি হিচাপে আগবঢ়াই দিব পাৰো তেতিয়াহ'লে আমাৰ মহিলাসকলে নিশ্চিতভাৱে আমাৰ যি অধিকাৰ আমাৰ যি ন্যায্য প্ৰাপ্তি তাৰ কাৰণে নিশ্চিতভাৱে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব পাৰিব সেই কাৰণে আমাৰ ইন্দিৰা ফেলোশ্বিপৰ যিটো মূল লক্ষ্য ডিচিছন মেকিং বডিলৈকে এগৰাকী মহিলাক লৈ অনাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ জৰিয়তে নিশ্চিতভাৱে মহিলাসকল শক্তিশালী হ'ব মহিলাসকলে সকলো বাধা বিঘিনি আঁতৰাই পিনি তেওঁলোকে কাম কৰিব পাৰিব আৰু আপোনালোকে জানে যে আমাৰ দেশৰ 50% মহিলা গতিকে আমাৰ 50% মহিলা থকাৰ পিছতো যদি আমি মহিলাসকলে সামাজিকভাৱে ৰাজনৈতিকভাৱে যদি আমি আগুৱাই নাহো সামাজিক ক্ষেত্ৰখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত যদি আমি মহিলাসকল জড়িত নহওঁ তেতিয়াহ'লে আমাৰ মহিলাসকল নিশ্চিতভাৱে আমি পিছ পৰি থাকিম সেইকাৰণে আমাৰ ইন্দিৰা ফেলোশ্বিপৰ জৰিয়তে আমাৰ মূল লক্ষ্য হৈছে যে 50% মহিলা সমানে অগ্ৰাধিকাৰ দি আমি মহিলাসকলে আমাৰ দাবীৰ কাৰণে আমাৰ প্ৰাপ্তিৰ কাৰণে আমি মাত মাতিম হয় নাই চাওক হয় চাওক মই যোৱা ছেপ্টেম্বৰ মাহৰ 22, 21 আৰু 20 তাৰিখে প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ গুৱাহাটীত আৰু আমাক প্ৰশিক্ষণ দিবৰ কাৰণে দিল্লীৰ পৰা আমাৰ ইন্দিৰা ফেলোশ্বিপৰ তত্ত্বাৱধায়ক আহিছিলে আৰু সেই তেতিয়াৰ পৰা আজি পৰ্যন্ত মই মোৰ ব্লকৰ অধীনত শক্তি ক্লাবৰ জৰিয়তে কমেও 30 গৰাকী ওপৰত মহিলা গোটাই আমি শক্তি ক্লাব গঠন কৰিছোঁ অনাগত দিনত মই শিৱসাগৰ জিলাৰ সমগ্ৰ ব্লকবিলাকক সাঙুৰি লৈ আমাৰ মহিলাসকলক উলিয়াই অনাৰ যিটো পদক্ষেপ সেই পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি আগবাঢ়িছোঁ ইতিমধ্যে আপোনাক মই ডাটা দিছোঁৱে যে সমগ্ৰ ভাৰতবৰ্ষত 31,000 গৰাকী মহিলাই খুব তেওঁলোকে এক্টিভলি কাম কৰি আছে
আৰু আপোনালোকক আজি মই আস্থা আৰু বিশ্বাসেৰে কওঁ যে আমাৰ এই ৰাহুল গান্ধী ডাঙৰীয়াৰ যি স্বপ্ন আদি আবাদী পূৰা হওক, এই স্বপ্নই আমাৰ মহিলাসকলে তেখেতৰ স্বপ্নক আমি সাকাৰ ৰূপ দিবৰ কাৰণে প্ৰত্যেকগৰাকী ইন্দিৰা ফেলোশ্বিপে শপত গ্ৰহণ কৰিছে, যাতে আমাৰ মহিলাসকলে, আপুনি ইতিমধ্যে যিটো বিষয় উত্থাপন কৰিলে যে মহিলাৰ ক্ষেত্ৰত মহিলাই শত্ৰুৰ দৰে আপুনি এটা বিষয় কৈছে, কিন্তু মই ভাবোঁ মহিলাসকলক মহিলাইহে বুজি পাব পাৰে, পুৰুষতকৈ এগৰাকী মহিলাই প্ৰথম বুজি পাব পাৰে। গতিকে হয় মহিলাৰ হকটো হ'ব পাৰে, কিন্তু এগৰাকী মহিলাক প্ৰথম এগৰাকী মহিলাইহে বুজি পাব। গতিকে আমাৰ মহিলাসকলে যেতিয়া সংসদীয় ব্যৱস্থাত যেতিয়া সোমাব, মহিলাসকলে যেতিয়া আমাৰ গাঁওসমূহ পৰিচালনা কৰিবলৈ অন্তৰ্ভুক্ত হ'ব, মহিলাসকলে যেতিয়া বিধানসভাৰ সমষ্টিবিলাকত অন্তৰ্ভুক্ত হ'ব, তেতিয়া আমাৰ মহিলাবিলাকৰ যিবিলাক ওমেন ৰিলেটেড যিবিলাক ইছ্যুজ, সেইবিলাকৰ সম্পৰ্কত তেওঁলোকে মাত মাতিব পাৰিব। আমি সকলোৱে জানো যে আমাৰ ইউনিয়নে, আমাৰ ষ্টেট ইউনিয়নে হওক, আমাৰ মহিলাসকলৰ কাৰণে মাত্ৰ 5% স্থান তেওঁলোকে ব্যৱস্থা ৰাখিছে। গতিকে দেশৰ 50% যিহেতু মহিলাই, গতিকে আমাৰ মহিলা এই ইন্দিৰা ফেলোশ্বিপৰ জৰিয়তে 50% যাতে আমি মহিলাসকলে অন্তৰ্ভুক্ত হ'ব পাৰোঁ, আমি সকলোখিনি যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ ইন্দিৰা ফেলোশ্বিপৰ মূল লক্ষ্য। আৰু আপুনি যিহেতু কৈছে যে ফাইলত সীমাবদ্ধ থকাৰ কথা, আৰু ইতিমধ্যে আমাৰ অসমত 23গৰাকী ইন্দিৰা ফেলো এইবাৰ 2024 বৰ্ষত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আজি মই ইয়াতে সংবাদমেল সম্বোধন কৰিছোঁ, অনাগত দিনত আপোনালোকে দেখিব যোৰহাট, গোলাঘাট, আপোনাৰ মৰিগাঁও, বিভিন্ন জিলাত আমাৰ মহিলাসকলে সংবাদমেল সম্বোধন কৰিব আৰু আমাৰ সকলো মহিলাসকলক আমন্ত্ৰণ জনাব, আৰু আমি একেলগে হাতে হাত ধৰি অসমৰ লগতে ভাৰতবৰ্ষখন এখন সৰ্বাংগ সুন্দৰ ৰাষ্ট্ৰ গঢ়ি তোলাত আমি ভূমিকা যাতে ল'ব পাৰোঁ, তাৰ কাৰণে আমাৰ মেইন উদ্দেশ্য।